এতিয়াও মানে 2022 চনত 1 এপ্ৰিলত আমাৰ বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত তেওঁ জইন কৰিছিল। প্ৰায় 2 মাহমান যোৱাৰ পিছৰ পৰা তেওঁ মানে ষ্টুডেণ্টবিলাকক অশ্লীল শব্দ ব্যৱহাৰ কৰি গালি গালাজ পাৰে, কেতিয়াবা শাৰীৰিক শাস্তিও দিয়ে। আৰু ইয়াৰ উপৰিও ষ্টাফৰ লগতো বিভিন্ন অজুহাত উলিয়াই কাজিয়া লগাই তেওঁলোকক মাৰিবলৈ খেদি আহে। আৰু মোকো মানে তেওঁ অশ্লীল শব্দ ব্যৱহাৰ কৰে আৰু মোকো কাজিয়া লগাই মানে মাৰিবলৈ খেদি আহে। এনেকুৱা প্ৰায়ে হৈ থাকে। কেতিয়াবা মানে সহি পৰিৱেশ তেওঁ প্ৰায় বিনষ্ট কৰি পেলাই, কাজিয়া লগাই। ষ্টুডেণ্টখিনিও অতিষ্ঠ হৈ পৰিছে, ষ্টাফো অতিষ্ঠ হৈ পৰিছে। এনেকৈ মানে আমি চলিলোঁ। তাৰপিছত যোৱা 23/8/25 তাৰিখ শনিবাৰে প্ৰায় 7 মান বজাত 10ম শ্ৰেণীৰ ছাত্ৰীসকলে পঢ়ি থকা অৱস্থাতে এগৰাকী ছাত্ৰীক তেওঁ মাতি আনে আৰু মাতি আনি তেওঁ মুখ ধুবৰ কাৰণে যোগেৰে পানী ঢালিব দিয়ে। আৰু পানী ঢালিব দিয়াৰ পিছত তেওঁৰ ভৰিত পানী পৰা বুলি কৈ ষ্টুডেণ্টজনীক মানে অশ্লীল শব্দ ব্যৱহাৰ কৰি মাৰিবলৈ খেদি যায় আৰু তেওঁ ভয় খাই মানে অজ্ঞান হৈ পৰে। তাৰপিছত গাৰ্জেনক ফোন কৰা হয়। গাৰ্জেনে ছোৱালীজনীক লৈ যায়। আজি অভিভাৱকগৰাকীয়ে গড়ৈমাৰী আৰক্ষী চকীত মানে এখন এজাহাৰ দাখিল কৰে। তেওঁৰ নাম ৰঞ্জুন বৰা হয়। তেওঁ বিজ্ঞান শিক্ষয়িত্ৰী। বিজ্ঞান বিষয়টো তেওঁ পঢ়ায় ষ্টুডেণ্টবিলাকক। ষ্টুডেণ্টসকলক কিয় টৰ্চাৰ কৰে? তেওঁ আগৰ পৰাই এনেকুৱা নেকি? তো নাজানো, জইন কৰাৰ পিছৰ পৰা তেওঁক মানে তেনেকুৱা ব্যৱহাৰ দেখিছোঁ। তেওঁ খুব উগ্ৰ হয় আৰু তেওঁ মানে এনেকুৱা উগ্ৰ হৈ পৰে, কাক কেতিয়া প্ৰহাৰ কৰে একো ঠিক নাই। আমি মানে মাজে মাজে নিৰাপত্তাহীনতাতো এনেকৈ ভুগিছোঁ আৰু আমি আমাৰ কৰ্তৃপক্ষক জনোৱা হৈছিল, কিন্তু তেওঁলোকে বৰ্তমানলৈ একো ব্যৱস্থা লোৱা নাই। কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেইটো মই নাজানো আৰু সোনকালে এটা সুব্যৱস্থা পাম বুলি আশা থাকিল। তেওঁ শ্ৰেণী কোঠাত পঢ়ি থকা অৱস্থাৰ পৰাই তেওঁক এই হাত বা মুখ ধুবলৈ ৰেগি তেওঁক মাতিছিল। মাতি অনাৰ পিছত পানী ঢালি দি আছিল। পিছত অলপ পানী বেছিকৈ পৰাত তেওঁক ছোৱালীটোক গালিও পাছে আৰু লগতে এনেকুৱা ষ্টেজত নালাগে বুলি, ওলাই যা বুলি তেওঁক মুঠতে হেৰি কৰে। আৰু তাৰপিছত এনেকে যাওঁতে ছোৱালীটোৰ মানে কথাতে ৰাখি আছিল। ৰাখি পেলাই বাইদেউ এজনী আমাক ফোন কৰিলে। ফোন কৰাত আহি আমি ছোৱালীটো ঘৰতে ল'ব বিচাৰিলোঁ, লৈয়ে গ'লোঁ ঘৰত। তাৰপিছতো আৰু ভিতৰৰ পৰা ওলাই আহি আমাক গাড়ীত উঠাৰ সময়ত যে তোমালোকে ভিডিঅ' কৰিছা নেকি বিলাক আমাক খেদি যায় আৰু আমাকো কিবা কিবি গালাগালিচ নথতে অলপমান কৰিছে। এইখিনি লৈ এই কস্তুৰী বালিকা বিদ্যালয়ত 10 ক্লাছত আজি হয়। এবাৰ মানে এনেকুৱা যদি অলপ কথা লৈ মানে কিছুমান হেৰি কথা বাঢ়াই লৈ যায়, এনেকুৱা মাষ্টৰনীৰ কোনো হেৰি নহ'ব। শিক্ষাৰ ফালে নহয়, তৰ্কৰ ফালেহে তেওঁ আগবাঢ়া। শিক্ষাৰ ফালে কিন্তু আগবাঢ়া বুলি ক'ব পৰা নাই। ষ্টুডেণ্টে ক'ব কিমান শিক্ষাৰ হেৰিত তেওঁৰ আছে। দাবীটো মানে তেওঁক মানে ইয়াৰ পৰা বহিষ্কাৰ কৰাই ভাল। বহু কেইখনৰ পৰা আহি আৰু ইয়াতে লাষ্টত পৰিছে। লাষ্টত আহি আমাক এনেকুৱা ল'ৰা বা ছোৱালীখিনিক এনেকুৱা এটা হেৰি কৰি আছে। সৰু সৰু কথাতে লৈ বিতৰ্কত যায়। এই আৰু মোৰ আৰক্ষী চকীতে কৰিছোঁ। আৰু কি কৰে এতিয়া আইন প্ৰশাসনে মানে এইটো কৰিব।